মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম বাষ্পীভৱনৰ বিষয়ে। বাষ্পীভৱন কাক বোলে? উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তিত হোৱা ঘটনাক বাষ্পীভৱন বা ইভাপৰেশ্যন বোলে। উদাহৰণস্বৰূপে, বৰষুণ দিলে আমাৰ ঘৰৰ ছাদৰ ওপৰত পানী পৰে আৰু পানী জমা হয়, হয়নে? কিছু সময়ৰ পিছত সেই জমা হোৱা পানীখিনি নিজে নিজে নোহোৱা হৈ যায়, অৰ্থাৎ পানীখিনি ভাপলৈ পৰিৱৰ্তন হৈ যায়। আমি কাপোৰ ধুই ৰ'দত দিওঁ, তিতা কাপোৰ ৰ'দত দিলে শুকাই যায়। কাপোৰত থকা পানীখিনি ভাপ হৈ যায় বাবে কাপোৰ শুকাই যায়। এটা কথা মন কৰিবা যে ছাদৰ পানীখিনি বা তিতা কাপোৰৰ পানীখিনি জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ ৰূপান্তৰ হ'বলৈ উতলাংক উষ্ণতাৰ প্ৰয়োজন হোৱা নাই। আমি জানো যে পানীৰ উতলাংক 100 ডিগ্ৰী চেলচিয়াছ। ইয়াত কিন্তু ইমান বেছি উষ্ণতা বা ইমান বেছি তাপৰ আমাক প্ৰয়োজন হোৱা নাই। কাপোৰ শুকাবলৈ আমাক 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ প্ৰয়োজন হয় জানো? নহয়। গতিকে উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তিত হোৱা ঘটনাক বাষ্পীভৱন বা ইভাপৰেশ্যন বোলে। এতিয়া আমি আলোচনা কৰিম বাষ্পীভৱনৰ কাৰকবোৰৰ বিষয়ে। বাষ্পীভৱনৰ বেগ বা ৰেট অফ ইভাপৰেশ্যন কেতিয়া বাঢ়ে আমি চাই লওঁ। বাষ্পীভৱনৰ বেগ বাঢ়ে যদিহে তৰলৰ পৃষ্ঠকালি বাঢ়ে। পৃষ্ঠকালি বৃদ্ধি হ'লে বাষ্পীভৱনৰ বেগ বাঢ়ে। উদাহৰণস্বৰূপে, আমি যদি গ্লাছ এটাত পানী ৰাখি থওঁ আৰু এখন থালিত পানী ৰাখি থওঁ, আমি দেখিম যে থালিখনত থোৱা পানীখিনি অধিক বেগত বাষ্পীভূত হ'ব ধৰিছে। আৰু কাপোৰ শুকাবলৈ দিওঁতে আমি বহলকৈ মেলি দিওঁ। বহলকৈ মেলি দিলে কাপোৰৰ পৃষ্ঠকালি বাঢ়িব আৰু পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱন দ্ৰুতগতিত হ'ব ধৰিব। দ্বিতীয়টো হৈছে উষ্ণতা বৃদ্ধি হ'লে বাষ্পীভৱনৰ বেগ বাঢ়ে। ৰ'দ পৰি থকা ঠাইত তিতা কাপোৰ সোনকালে শুকাব নে ৰ'দ নপৰা ঠাইত বাৰু? নিশ্চয় ৰ'দ পৰা ঠাইত। কাৰণ ৰ'দ পৰা ঠাইত উষ্ণতা বেছি হ'ব আৰু উষ্ণতা বৃদ্ধি হ'লে কণিকাবোৰৰ গতিশক্তি বাঢ়িব। গতিকে বাষ্পীভৱনো সোনকালে হ'ব। তৃতীয়টো হৈছে বায়ুৰ আৰ্দ্ৰতা বা হিউমিডিটি। বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে বায়ুৰ আৰ্দ্ৰতা বোলে। বায়ুত জলীয় বাষ্পৰ পৰিমাণ বেছি থাকিলে বাষ্পীভৱনৰ বেগ কমে। বতাহৰ বেগ বা উইণ্ড স্পীড। বতাহৰ বেগ বাঢ়িলে বাষ্পীভৱনৰ বেগ বাঢ়ে। আমি জানো যে বতাহত কাপোৰ সোনকালে শুকায়। বতাহৰ বেগ বাঢ়িলে জলীয় বাষ্পবোৰ সহজে আঁতৰি যায় আৰু বাষ্পীভৱনৰ বেগ বাঢ়ে, ফলত কাপোৰ সোনকালে শুকায়। এই চিত্ৰখন মন কৰা, ইয়াত পানীৰ কণিকাবোৰ দেখুওৱা হৈছে। ইয়াত পৃষ্ঠভাগত কম সংখ্যক কণিকা আছে। এই পৃষ্ঠভাগত থকা কণিকাৰ গতিশক্তি বেছিকৈ থাকে। সেইবাবে ইহঁতে আন কণিকাৰ আকৰ্ষণ বলৰ পৰা মুক্ত হৈ বাষ্পলৈ পৰিৱৰ্তিত হয়। আৰু খোলা পাত্ৰত জুলীয়া পদাৰ্থ অনবৰতে বাষ্পীভূত হৈ থাকে। বাষ্পীভৱনৰ ফলত জুলীয়া পদাৰ্থৰ শক্তি কমি যায়। এই কমি যোৱা শক্তি পূৰাবলৈ কণিকাবোৰে তাৰ চাৰিওকাষৰ পৰা শক্তি আহৰণ কৰে। এইদৰে শক্তি আহৰণ কৰিলে বাষ্পীভূত হোৱা ঠাইৰ চাৰিওকাষৰ পৰিৱেশ ঠাণ্ডা হয়। এতিয়া আমি জানি লওঁ গৰমকালি আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে আৰু কিয় পিন্ধিব লাগে। গৰম বেছি হ'লে আমাৰ দেহৰ পৰা ঘাম ওলায়। ঘাম ওলালে শৰীৰ শীতল পৰে। কাৰণ ঘামৰ কণিকাবোৰে শৰীৰৰ পৰা তাপ শক্তি শোষণ কৰে আৰু বাষ্পীভূত হয়। সেইবাবে গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধিব লাগে। কাৰণ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰে আৰু বাষ্পীভূত হোৱাত সহায় কৰে। তোমালোকে এতিয়া বুজি পালা বাষ্পীভৱন কাক বোলে, বাষ্পীভৱনৰ কাৰকবোৰ, বাষ্পীভৱনে কিদৰে ঠাণ্ডা কৰে আৰু গৰমকালি আমি কি ধৰণৰ কাপোৰ পিন্ধা উচিত। নেক্সট ক্লাছত আমি আমাৰ চাৰিওকাষৰ বস্তুবোৰ পাতিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম।